উফ গৰম পৰিছে, গৰম লাগিছে, ৰ'দৰ পৰা আহিছোঁ, বহুত পানী পিয়া লাগি আছে। কি খাওঁ? কোকা কোলা, ফ্ৰুটি নে মাজা? আপুনি কোনটো প্ৰিফাৰ কৰে? যেতিয়া আমাৰ গৰম লাগে আমি ৰ'দৰ পৰা আহোঁ আমাৰ বডিত ইলেক্ট্ৰলাইট ইমবেলেঞ্চ হৈ যায়। আমাক পানী লাগে, ইলেক্ট্ৰলাইটছ লাগে। আৰু এইবিলাক ড্ৰিংকত অনলি চুগাৰ থাকে, আৰ্টিফিচিয়েল চুগাৰ, আৰ্টিফিচিয়েল ফ্লেভাৰ্ছ। আৰু কোকো কোলাৰ নিচিনা কাৰ্বনেটেড যিবিলাক ড্ৰিংক আছে যেনেকৈ স্প্ৰাইট, এইবিলাক খালে আপোনালোকৰ বডি ডিহাইড্ৰেট হ'ব পাৰে। ই আপোনাৰ বডিৰ পৰা পানী চুহিহে লয়। যিখিনি টাইমত আপোনাৰ পানীৰ দৰকাৰ আছিলে আপুনি সেইখিনি টাইমত কি খালে? ক'ল্ড ড্ৰিংকছ খালে। আৰু তাৰ ফলত কি হ'ল? আপোনাৰ বডিৰ পৰা পানী আৰু চুহি ল'লে। কাৰণ এইটো ভুল নকৰিব, গৰমৰ পৰা আহি আপোনালোকে নৰ্মেল পানী খাওক বা মিশ্ৰি মিলোৱা পানী খাওক, মিশ্ৰি আৰু নিমখ মিলোৱা পানী খাওক বা চৰ্বত খাওক। বগৰী চৰ্বত খাব পাৰে আপোনালোকে, বেলৰ চৰ্বত আপোনালোকে খাব পাৰে, নৰ্মেল নেমু পানী আপোনালোকে খাব পাৰে বা কোকোনাট ৱাটাৰ খাব পাৰে, ডাবৰ পানী, বা আপোনালোকে কুঁহিয়াৰৰ ৰস খাব পাৰে। এনেকুৱা ড্ৰিংক খালেহে আপোনাৰ বডি ৰিয়েল চেন্সত পানী পাব। আৰু যদি আপুনি কোল্ড ড্ৰিংক খাই কেনে বডিক উল্লু বনাব খুজিছে আপোনাৰ বডিও আপোনাক উল্লু বনাব। এই গৰমত ডিহাইড্ৰেশ্যনৰ পৰা বাচক আৰু কোল্ড ড্ৰিংক এভইড কৰক।